মানে গোটেই ভাৰতত ডিমিলিটেশ্যনটো ইতিমধ্যে হৈ গ'ল বহু পলম বহুত কেইবা বছৰৰ পিছতহে অসমত এতিয়া ডিলিমিটেশ্যনৰ প্ৰচেছটো আৰম্ভ কৰিবলৈ বিচৰা হৈছে বা এতিয়া এনেকুৱা এটা পৰিৱেশ আহিছে য'ত মানে এতিয়া ডিলিমিটেশ্যনৰ কাম অসমতো কৰিব পৰা যায় তো ইয়াক লৈ পেলাই প্ৰতিকাৰ কৰাৰ কোনো মানে যুক্তি নাই এইটো হ'ল এটা মানে প্ৰচেছ প্ৰক্ৰিয়া যেটো হ'ব লগা আছে গতিকে অসমতো হ'ব অসমৰ মানে যিবিলাক সমষ্টি মানে ইফাল সিফাল আছিল দুটা ডিষ্ট্ৰিক্টৰ ভিতৰত আছিল এইটো এটা ডিষ্ট্ৰিক্টৰ ভিতৰতে আহিব এটা কোকৰাঝাৰ জিলা যদি ক'ব পৰা কোৱা যায় আমাৰ মানে পূব বিলাসীপাৰাটো আছে পশ্চিম বিলাসীপাৰাটো আছে সিডলি বিধানসভাটো আছে গৌৰীপুৰ বিধানসভাটো আছে গোলগঞ্জ বিধানসভাটো আছে তো এইবিলাক বাহিৰৰ ডিষ্ট্ৰিক্ট কিছুমান ধুবুৰী ডিষ্ট্ৰিক্টৰ সিডলি সমষ্টিটো চিৰাং ডিষ্ট্ৰিক্টৰ গতিকে ইয়াত কাম কৰাত অসুবিধা হয় হেডকোৱাৰ্টাৰত যদি যাব লগা হয় MLA ফাণ্ডৰ কাৰণে কিবা কিবি কাৰণে এতিয়া চাওক অৰুণোদয়ৰ কাৰণে যথেষ্ট অসুবিধাত পৰিছে এইখিনিবিলাক সমষ্টিবিলাক যি সমষ্টিৰ নাম মই কৈছোঁ তো সেইকাৰণে যদি ডিলিমিটেশ্যনটো কৰা হয় তেতিয়া পূব বিলাসীপাৰাটো কোকৰাঝাৰত আহিব পশ্চিম বিলাসীপাৰাটো ইফালে আহিব এনেকুৱা গৌৰীপুৰটো গোসাইগাঁও সমষ্টি বা এনেকুৱা সমষ্টিবিলাকত আহিব গতিকে এইটো এটা ভাল এটা প্ৰক্ৰিয়া যাতে নিজৰ জিলাৰ ভিতৰতে সমষ্টিবিলাক থাকে কোকৰাঝাৰত 4টা সমষ্টি আছে গতিকে এই 4টা সমষ্টিৰ ভিতৰত মানে এনেকুৱা সমানে মানে ভগাই দিয়া হ'ব যিবিলাক নতুনকৈ মানে ধুবুৰী জিলা আৰু চিৰাং জিলাৰ সমষ্টিৰ পৰা আহিব তেনেকৈ ভগাই দিয়া হ'ব নিশ্চয় গতিকে সেই ফালৰ পৰা এই প্ৰক্ৰিয়াটো ভাল এটা প্ৰক্ৰিয়া ইয়াক আমি আদৰ জনাইছোঁ যাতে নিয়মমতে হয় তাৰ কাৰণে চৰকাৰৰ প্ৰতি আহ্বান কোকৰাঝাৰ পূব আৰু পশ্চিম অঞ্চলতে ST বাহাল থাকিব চাওক এতিয়া 4টা সমষ্টি হ'ব কোকৰাঝাৰটো থাকিব আৰু কোকৰাঝাৰ পশ্চিম আৰু মানে তেনেকুৱা আমাৰ 4টা যিটো দ্ৰাব আছিলে এইটো নিশ্চয় চোৱা যাব যে কাৰণ বিলাসীপাৰা পূব পশ্চিমৰ পৰা আহিব গৌৰীপুৰৰ পৰা আহিব গোলগঞ্জৰ পৰা আহিব তেনেকুৱা হয়তো তাত চোৱা হ'ব যে ST মানে জনসংখ্যাটো ক'ত বেছি এইবিলাক থাকিব মোটামুটি কোকৰাঝাৰতো আমি আশা কৰিছোঁ দুটাটো থাকিবই আগত গোসাইগাঁওটো জেনেৰেল আছিলে এতিয়া কেনেকৈ কি কৰা হয় কাৰণ গোসাইগাঁৱৰ পৰা 3টা GP গাঁও পঞ্চায়ত অঞ্চল এতিয়া ধুবুৰীত যাব গতিকে এইবিলাক অংক পিছত আহিব এতিয়া ক'ব পৰা নাযায় মোটামুটি কোকৰাঝাৰত 2-3টা ST সমষ্টি থাকে কোকৰাঝাৰ লোকসভা সমষ্টিটো জেনেৰেল নহয় কাৰণ আমি যি ধাৰণা কৰিছোঁ আগৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু আগৰ লখিমপুৰ সমষ্টি তেনেকুৱা আমি ভাবিছোঁ